আজি এটা পৰীক্ষা আছিলে। পৰীক্ষা মানে এছিষ্টেণ্ট প্ৰফেচাৰ চিলেকশ্যন হ'ব লাগিছিলে। তাত এজন বড়োৰ মানে প্ৰফেচাৰ, এছিষ্টেণ্ট প্ৰফেচাৰ একজেক্টলি মানে আপোনালোকৰ কৰ্তৃপক্ষক সুধিলে গম পাব। সেই ইণ্টাৰভিউৰ কাৰণে 4জন কেণ্ডিডেট আছিলে, কিন্তু ইয়াৰ যোনটো লোকেল ষ্টুডেণ্ট ইউনিয়ন বা বড়ো ষ্টুডেণ্ট ইউনিয়ন আৰু লোকেল কিছুমান ক'ৰ মানুহ আহিছে নাজানো, চবেই মিলি লৈ অবষ্ট্ৰাকশ্যন কৰিলে যে আমি চিমেণ্ট চাপৰিৰ ল'ৰাক ইয়াত পৰীক্ষা দিব নিদিওঁ। কিন্তু এইটো এগেইনষ্ট দ্য ডেম'ক্ৰেটিক প্ৰচেছ ন, সেইকাৰণে আমাৰ পুলিচ আহিলে, পুলিচে তেওঁলোকক বাধা দিলেও তেওঁলোকে মানা নাছিলে। অলপ হাত চাত তেওঁলোকে পুলিচৰ ওপৰত লগাইছে। আমি কথা কৈ অলপ CRPF লগাই তেওঁলোকক আঁতৰালোঁ আৰু আমাৰ যোনটো ইণ্টাৰভিউ ধুনীয়াকৈ হ'ল। তাৰ মাজত কিছুমানে ইনষ্টিগেট কৰিছিলে মাজত, তেওঁলোকে পুলিচে চাব, পুলিচে আপোনালোকে জনাব। আটক কৰিছে নেকি? কেইজনমানক আটক কৰা হৈছে, পুলিচৰ পৰা আপোনালোকে বেছি ইনফৰ্মেশ্যন পাব। আৰু মই এতিয়া তাৰ এখন ৰিপৰ্ট এখন দিম, তাৰপিছত আপোনালোকে গম পাব। থেংক ইউ। আমাক খবৰ কৰিছিলে যে মুখকচাৰী কলেজত ইণ্টাৰভিউ আছে। খবৰ পাইছিলে আৰু স্থানীয় কিছুমান কলেজখন গেৰা কৰিব। অলপমান ফেভাৰিটি আছিলে। তাৰপিছত আমি হোৱাৰ লগে লগে ল'ৰা যোনটো গণতান্ত্ৰিক প্ৰক্ৰিয়া হ'ব লাগে, আমাক প্ৰিন্সিপালে আমাক ক'লে সকলোৱে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি ইণ্টাৰভিউটো আমি ফ'ল' কৰিছোঁ। এতিয়া ইণ্টাৰভিউ মিট দিছিল আৰু যিখিনি সময়ত আমাৰ মহিলা আৰু আমাৰ যিটো বাধা দিছে, আমাৰ বাকী সুযোগ কৰিব লাগিব হ'ব পাৰে। আজি 13 ফেব্ৰুৱাৰী 2023 তাৰিখৰ দিনা মুখমচলৰ মহাবিদ্যালয়ত বড়ো বিভাগৰ সহকাৰী অধ্যাপক পদৰ সাক্ষাৎকাৰ আছিল। এই পদটোত আমি UGCৰ ইনষ্ট্ৰাকশ্যন মতে বিজ্ঞাপন দিয়া হৈছিলে। বিজ্ঞাপন মানে 6গৰাকী পাৰ্টীয়ে আবেদন কৰিছিল। তাৰে আজি যিটো সাক্ষাৎকাৰ ব্যৱস্থা কৰা হৈছিলে তাত 4গৰাকী উপস্থিত আছিল। আমি ভিতৰত শান্তিপূৰ্ণভাৱে আমাৰ UGCৰ গাইডলাইন মতে সাক্ষাৎকাৰ অনুষ্ঠিত সম্পন্ন কৰিলোঁ। তাৰপাছত বাহিৰত কিছু সমাগম আৰু কিছু পৰিস্থিতি সৃষ্টি হোৱা বুলি জানিব পাৰিছিলোঁ, কিন্তু ভিতৰত হ'লে আমি আমাৰ নিয়ম মতে সুকলমে বিশেষ মই বাহিৰতো মই ক'ব নোৱাৰিম বাহিৰত কি হৈছিল, কাৰণ মোৰ যিহেতু বিশ্ববিদ্যালয়ৰ পৰা প্ৰচাৰ্য মনোনীত অধ্যক্ষ আছিল আৰু তেনেকৈ ভাষা বিষয়ৰ বিশেষজ্ঞ আছে, গতিকে আমি ভিতৰত গৈ ব্যস্ত আছিলোঁ। বাহিৰত কি হৈছিল এইটো মোৰ বিশেষ অৱগত নহয়।